চিনাকি হৈও যেন আজি হুচিনাকি। কথা গুণমণি বৰা, আবৃত্তি গুণমণি বৰা, সংগীত ব্যৱস্থাপনা বেদান্ত মাধৱ বৰদলৈ, ভিডিঅ' ব্যৱস্থাপনা নয়নজ্যোতি দাস। দুদিনৰ আগৰলৈকে সকলো ঠিকেই আছে। এজাক মলয়া বতাহৰ দৰে তুমি আহিলা মোৰ জীৱনলৈ। প্ৰথমে বন্ধুত্ব, তাৰ পাছত মনত লাহে লাহে জাগি উঠিছিল প্ৰেমৰ সুবাস। তোমাক লগ নোপোৱালৈকে যেন সকলো ঠিকেই আছে। দিন ৰাতি সকলো আগৰ দৰে পাৰ হৈছে। দিনৰ আকাশত সূৰ্যৰ পোহৰ, ৰাতিৰ আকাশত তৰাৰ তিৰবিৰণি। মোৰ জীৱনত যেন হঠাৎ প্ৰকৃতিৰ নিয়মবোৰ সলনি হৈ তোমাৰ লগত জীৱনৰ সপোন দেখিবলৈ পাৰো। শব্দবিহীন নিদ্ৰাবিহীন হৈ পৰিলো মই, নিস্তব্ধও হৈ পৰিছো মই। কব বিচাৰিও যে কব পৰা নাই মই মোৰ মনৰ কথা। হঠাৎ এই সকলোবোৰ শেষ হৈ গল। এজাক প্ৰচণ্ড ধুমুহা আহি মোক সাৰ পুৱাই দিলে। ভাঙি গল মোৰ সপোন, মোৰ হেঁপাহ আৰু লগতে মোৰ হৃদয়। আজি তোমাৰ চকুত হৈ কথা ক'বলৈ মোৰ লাগিছে ভয়, কাৰণ তুমি যে মোৰ নহয়। তুমি হৈ পৰিলা মোৰ লগত চিনাকি হৈও আজি অচিনাকি।